হে গাইজ, মই আজি আপোনালোকক ক'বলৈ লৈছোঁ নৰসিংহ পাতৰ এটা হেয়াৰ পেক, যিয়ে আপোনাৰ চুলিখিনি গুৰিৰ পৰা মজবুত কৰি তুলিব আৰু লগতে আপোনাৰ স্কাল্পত যদি কিবা ইনফেকশ্যন হৈছে, যাৰ বাবে চুলি সৰিবলৈ ধৰিছে, সময়ৰ আগতে চুলি পকা আৰম্ভ হৈছে, তেতিয়াহ'লে এই সমস্যাবোৰো নাইকিয়া হ'ব। তাৰ বাবে মই এনেকৈ নৰসিংহৰ পাতখিনি ভালকৈ ধুই ল'লোঁ আৰু এটা মিক্সি জাৰৰ সহায়ত মই এটা পেষ্ট বনাই ল'ম। আৰু এতিয়া মোৰ পেষ্টটো ৰেডি হৈ গ'ল আৰু এতিয়া মই গোটেই চুলিখিনিতে ভালকৈ এই হেয়াৰ পেকটো লগাই ল'ম। নৰসিংহ পাতৰ এই হেয়াৰ পেকটো আপোনালোকে যদি সপ্তাহত প্ৰায় 2 দিনেই ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনালোকৰ চুলিৰ সকলো সমস্যাই নাইকিয়া হ'ব। চুলিখিনি গুৰিৰ পৰা মজবুত হ'ব আৰু লগতে চুলি ক'লা, ঘন আৰু দীঘল হ'বলৈও ধৰিব। এতিয়া গোটেই চুলিখিনিতে মই এনেকৈ হেয়াৰ পেকটো লগাই ল'ম আৰু 1 ঘণ্টাৰ বাবে মই এই হেয়াৰ পেকটো ৰাখিম। তাৰ পাছত মই ভালকৈ শ্বেম্পু কৰি দিম। গোটেই হেয়াৰ পেকটো লগাই হোৱাৰ পাছত মই ভালকৈ মাছাজ কৰিম। মাছাজ কৰিলে আমাৰ ব্লাড চাৰ্কুলেশ্যন ভাল হয় আৰু তেতিয়াই আমাৰ চুলিৰ গুৰিৰ পৰা মজবুত হ'বলৈ ধৰে। আপোনালোকেও সপ্তাহত এনেকৈ এই হেয়াৰ পেকটো 2 দিন যদি ব্যৱহাৰ কৰে, তেতিয়াহ'লে নিশ্চয় সুফল পাব। নৰসিংহৰ পাত আমাৰ চুলিৰ বাবে খুবেই ভাল হয়, বিশেষকৈ ই চুলি সৰা সমস্যা একেবাৰে নোহোৱা কৰে। আৰু এতিয়া মোৰ গোটেই চুলিখিনিতে লগোৱা হৈ গ'ল হেয়াৰ পেকটো আৰু এতিয়া মই এনেকৈ ভালকৈ মাছাজ কৰি ল'ম আৰু 1 ঘণ্টাৰ পাছত মই ভালকৈ শ্বেম্পু কৰি দিম। আৰু মোৰ ভিডিঅ'টো যদি চাই ভাল লাগিল, তেতিয়াহ'লে এটা লাইক কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকেও এনেকৈ এই হেয়াৰ পেকটো ঘৰত ট্ৰাই কৰি চাব, নিশ্চয় সুফল পাব। ছ' থেংক ইউ।